হাই গাইজ, মই চন্দ্ৰমা বৰ্মন মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা 6:30 বাজি আছে। এতিয়া আমি উঠিছোঁ আৰু আজি আমি গৈ আছোঁ ঢেকীয়া তুলিবলৈ। আজি যিহেতু 7 বিহু, ঢেকীয়া খাব লাগিব। হেল্ল' গাইজ, ঢেকীয়া তুলিবলৈ আহোঁতে মই ৰাস্তাতে আমাৰ কাষৰ জেঠীমাহঁতৰ এটা বস্তি দেখা পালোঁ আৰু ইয়াত দেখিলোঁ যে আমাৰ কাষৰ তিৰোতা কেইজনী মানে শাক তুলি আছে। আজি যিহেতু 7 বিহু, তো এপাক সোমাই ভিডিঅ' এটা কৰি দিলোঁ দিয়ক। আমাৰ মাহঁতো সোমাইছে ইয়াত আৰু এতিয়া আমাৰ মাহঁতেও ইয়াত শাক তুলিব ল'লে। বস্তিটোত যিহেতু বহুত শাক আছে আৰু এয়া আমাৰ মাজু দেউতাও আহিছে। মাজুমা আহিব নোৱাৰিলে, কিবা বেমাৰ হৈ আছে, তো সকলোৱে পৰম্পৰাটো ৰক্ষা কৰিছে দিয়ক। এই বস্তিটোত এডাল ধুনীয়া পানীলাও আছে। এইটো আমাৰ মণি বৌ লাও ছিঙিব আহিছে ৰাতিপুৱা। কেনে লাগছি বৌ ৰাতিপুৱা? ভাল লাগিছে। আজিতে লাও খাব লাগিব। এতিয়া আমাৰ শাক তোলা হৈ গ'ল। এতিয়া আমি ঢেকীয়া তুলিবলৈ যাম জানো বাৰু। এইডাল ধুনীয়া গোলাপৰ গছ আৰু এইখিনি ঠাই আমাৰ গাঁৱৰ আলিমূৰ বুলি কয়। সকলোৱে চিনি পায় আলিমূৰ বুলি ক'লে। আৰু গাইছ, এতিয়া আমি জানৰ পৰা আহি পালোঁ। জানটো পাৰ হ'বৰ কাৰণে এখন শাকো পাৰ হ'ব লাগিব। যিহেতু ইয়াত দলংখন বানপানীয়ে উটুৱাই লৈ যায়, সেইবাবে ইয়াত শাকো তৈয়াৰ কৰি দিছে। এতিয়া মাহঁতে ঢেকীয়া তুলি আছে। আজি ঢেকীয়া খাব লাগিব, শাক খাব লাগিব ন মা আৰু বৌ। আমাৰ অসমীয়াৰ নিয়ম পালন কৰিব লাগিব। এয়া আমাৰ পাটোৱাৰী মামা, তেওঁ ঢেকীয়া তুলিব আহিছে। মামা কিবা কবা নেকি? আজি খাব লাগিব। এতিয়া আমাৰ মা আৰু বৰ ঢেকীয়া তোলা হৈ গ'ল। আজি ঢেকীয়াখিনি মস্তি কৰি খাব লাগিব। তো গাইজ, এতিয়া আমি ঘৰত গৈ আছোঁ। তো আজি ভ্লগটো সকলোৱে চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।